বন্ধুসকল আজিৰ আন এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ লৈছোঁ যে কোনসকল মানুহে বা কোনসকল সদস্যই ৰেচন কাৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। তো বন্ধুসকল এইটো আজিৰ ভিডিঅ' খুব দৰকাৰী এটা ভিডিঅ'। যদি আপুনি মোৰ চেনেলটোত নতুন ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল বাটন প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' আমি দি থাকিব পাৰোঁ। তো আহক দেৰি নকৰি আমি আৰম্ভ কৰোঁ। কোনসকল মানুহে ৰেচন কাৰ্ডত পুৰণা ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু কি কি পদ্ধতিৰে অন্তৰ্ভুক্ত কৰিব লাগিব আৰু ক'ত জমা দিব লাগিব আৰু ফৰ্ম কেনেকৈ ফিলআপ কৰিব লাগিব এই সম্পূৰ্ণ কথা এইটো ভিডিঅ'ৰ জৰিয়তে আমি জানিম। তো বন্ধুসকল আপোনালোকে ইয়াত চাব পাৰিছে এটা ফৰ্ম লিষ্ট অফ নিউ মেম্বাৰ্ছ টু বি এডেড ইন এক্সিষ্টিং ৰেচন কাৰ্ড আণ্ডাৰ NFSA 13। তো ইয়াত কোৱা হৈছে লিষ্ট অফ নিউ মেম্বাৰ্ছ মানে নতুন সদস্যসকলক কেনেকৈ পুৰণা ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিব পৰা যাব। তো এই বিষয়ে এইটো ফৰ্মত কোৱা হৈছে। তো তাৰ আগত কথা এটা জানি লওঁ যে কোনসকল সদস্য ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হ'ব পাৰিব। তো বন্ধুসকল যদি আপোনালোকৰ ঘৰত 5জন সদস্য আছিল তাৰে 4জনে ৰেচন পাই আছিল কিন্তু এজনে বাদ পৰিছিল, আধাৰ কাৰ্ড নাছিল নাইবা তেওঁ জন্ম পিছত হৈছিল। তো বন্ধুসকল যদি সেই এজনৰ আধাৰ কাৰ্ড এতিয়া হৈছে নাইবা আগত অন্তৰ্ভুক্ত হোৱা নাছিল তেতিয়াহ'লে আপুনি এতিয়া এইটো ফৰ্ম ফিলআপ কৰি জমা দিলে আপোনাৰ ৰেচন কাৰ্ডত আপোনালোকৰ লগত নাম অন্তৰ্ভুক্ত হ'ব আৰু আপোনালোকে সেই নতুন সদস্যজনৰ ৰেচন পাই থাকিব। তো বন্ধুসকল এতিয়া চাওক এই ফৰ্মটো আপুনি ক'ত জমা দিব। তো এই ফৰ্মটো ফিলআপ কৰি সুন্দৰৰূপে ফিলআপ কৰি আপুনি আপোনাৰ সুলভ মূল্য দোকানীৰ ওচৰত জমা দিব লাগিব। তো এই ফৰ্মটো আমি কেনেকৈ ফিলআপ কৰিম তো সেই বিষয়ে আমি বিতংভাৱে ইয়াত জনাম। নেম অফ FO শুভ ডিলাৰ, তো ডিলাৰৰ নাম ইয়াত লিখিব দিছে। নেম অফ GPSS, তো এই দুটা ডিলাৰসকলে লিখি ল'ব। তো তাৰপিছত কোৱা হৈছে ইয়াত চিৰিয়েল নাম্বাৰ দিয়া হৈছে। নেম অফ RC হোল্ডাৰ, RC মানে ৰেচন কাৰ্ড হোল্ডাৰ। তো ইয়াত কোৱা হৈছে ৰেচন কাৰ্ড হোল্ডাৰজনৰ নাম কি, মানে যাৰ নামত আগতে ৰেচন কাৰ্ড আছিল সেই মানুহজনৰ নাম ইয়াত ক'বলৈ দিছে, এই লিখিবলৈ। আৰু ইয়াতে কোৱা হৈছে ৰেচন কাৰ্ড নং মানে ৰেচন কাৰ্ডৰ নাম্বাৰ ইয়াত বহাব দিছে। তো তাৰপিছত কোৱা হৈছে নেম অফ নিউ মেম্বাৰ টু বি এডেড। তো ইয়াতে কি কোৱা হৈছে যে আপুনি যিজন মেম্বাৰক আপুনি সেই পুৰণা ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰাই দিব সেই সদস্যজনৰ নাম ইয়াত লিখিব দিছে। আৰু ইয়াত কোৱা হৈছে ফাদাৰ্ছ নেম মানে সেই নতুন সদস্যজনৰ দেউতাকৰ নাম ইয়াতে লিখিব। আৰু কোৱা হৈছে মাদাৰ্ছ নেম মানে সেই নতুন সদস্যজনৰ মাকৰ নামো ইয়াত লিখিব। তাৰপিছত কোৱা হৈছে আদাৰ নং অফ নিউ মেম্বাৰ্ছ মানে যিজন নতুন মেম্বাৰক আপুনি পুৰণা ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰাই দিব সেই সদস্যজনৰ ইয়াত আধাৰ নম্বৰ ইয়াত লিখিব লাগিব। তাৰপিছত কোৱা হৈছে ৰেচন উইথ দ্য RC হোল্ডাৰ, ৰিলেশ্যন উইথ দ্য RC হোল্ডাৰ মানে যিজন নতুন সদস্য এই ৰেচন কাৰ্ডত পুৰণা ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰাব সেই সদস্যজন যিজন ব্যক্তিৰ নামত ৰেচন কাৰ্ড আছে তো সেই ব্যক্তিজনৰ লগত সম্পৰ্ক কি। তো ইয়াত মই যদি সেই মানুহজনৰ ছোৱালী হয় তেতিয়াহ'লে ডটাৰ লিখি দিব নাইবা ল'ৰা হ'লে ছান লিখি দিব নাইবা বেলেগ কিবা কিবি হ'লে ইয়াতে লিখি দিব পাৰিব, এই অপশ্যন আছে ইয়াতে। তো ইয়াত এনেকুৱাকৈ চিৰিয়েল নাম্বাৰ আপুনি যিকেইজন সদস্য অন্তৰ্ভুক্ত কৰিব চিৰিয়েল নাম্বাৰ দি আপুনি এটা ফৰ্মতে বহুতকেইটা নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। তো তাৰপিছত ইয়াত চাওক ইনস্পেক্টৰ, তো এইবিলাক ছিগনেচাৰ অল মেম্বাৰ্ছ ছিকিউৰিটি কমিটি, তো এইবিলাক হ'ল ছিগনেচাৰ। তো এই ফৰ্মটো সম্পূৰ্ণ শুদ্ধ ৰূপত ফিলআপ কৰাৰ পিছত আপুনি নিজৰ সুলভ মূল্য দোকানী আৰু কেইদিনমান পিছত আপোনাৰ নাম নতুন ৰেচন কাৰ্ডত আহিব। যদি আপোনাৰ নাম সম্পূৰ্ণৰূপে শুদ্ধ, আপোনাৰ আধাৰ কাৰ্ড আছে, আপুনি যদি ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত হোৱাৰ যোগ্য তেতিয়াহ'লে সকলো ভেৰিফিকেশ্যনৰ পিছত আপোনাৰ নাম অন্তৰ্ভুক্ত হ'ব। যদি ভিডিঅ'খিনি ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। এইখিনি আছিল আজিৰ ভিডিঅ'। ধন্যবাদ।